মেছেজ আহিছিলে বা আমাৰ যিখিনি ফেক হেক কৰা বুলি মেছেজ দিছিলে তাৰ পিছতে পৰৱৰ্তী পৰ্যায়ত আমাৰ এনেকে ধৰণৰ দুখন মাৰ্কশ্বিট এজন কেণ্ডিডেটৰ এনেকে দুখন মাৰ্কশ্বিট ইয়াত শ্ব' হৈছে যিখিনি আমি আমাৰ হাতত পাইছো আমি ইয়াতে শ্ব' কৰি আছে এখন ফেল কৰা আছে আৰু এখন নেক্সটখন এইখন মেছেজ অহাৰ পিছত ইয়াতে টোটেল নাম্বাৰটো 93 হৈছিলে প্ৰথমখনত আছিলে 78 যিখন তেওঁৰ ফাৰ্ষ্ট মাৰ্কশ্বিট আছিলে আৰু যিটো মেছেজ অহাৰ পিছত তেওঁ পাছ কৰাই দিছে বুলি কৈছে এইটো হৈছে 93 মাৰ্কছ আহিছে ইয়াত এইখিনিও আমি মানে এইটো আমি এটা তদন্ত বিচাৰো এইটো এটা দুখন মাৰ্কশ্বিট এজনে কেণ্ডিডেট এখনত প্ৰথমে ফেল কৰিছিলে তাৰপিছত নেক্সট মেছেজটো অহাৰ পিছত তেওঁ পাছ কৰাই দিছে আৰু এইটো নাম্বাৰ আহিছে পে কৰাৰ পিছত যিটো মেছেজ আহি আছে হেক মেছেজ এইটো পে কৰাৰ পিছত তেখেতক ইয়াত পাছ কৰাই দিছে এইখন আমাক যিটো মেছেজ দিছিল হেক কৰা বুলি ধৰক বেলেগ এটা যিবিলাক মেছেজ দিছিল আমাক প্ৰুফো দেখাইছে তেওঁলোকে যে এইটো আপোনাৰ মাৰ্কশ্বিট ফেল কৰা নাম্বাৰ এটা দিছে তাৰপিছত দেখাইছে যে আপুনি যেতিয়া পইচাটো পে কৰিব তাত এনেকুৱা এখন মাৰ্কশ্বিট আমাক দেখাইছে প্ৰুফটো চাব দিছে যে আপোনাক পইচাটো দিয়া নাই তেওঁলোকে লিংক এটা দিছে আমাক দিছে তাত লিংকত গৈ আপোনালোকে পইচাটো তাৰে পিছতে জনাব তো আমি যেতিয়া ধৰক এনে সুধিলো যে আপোনালোকে আমাক যে দিছে আমি কি হিচাপে বিশ্বাস কৰো তেওঁলোকে কি কৰিছে ফাৰ্ষ্ট আমাক এখন মাৰ্কশ্বিট দেখাইছে য'ত ফেল কৰা আছে কৈছে যে আপোনাৰ মাৰ্কশ্বিটটো একদম এনেকে দিম আৰু আমাৰ পৰীক্ষা যোৱাৰ পিছতো কিছুমান মাৰ্কশ্বিট তেওঁলোকে আপডেট দিছে হয়নে আৰু আমাক যেতিয়া এইটো ৰিজাল্ট ওলাল এই একে প্ৰচেছতে গভৰ্ণমেণ্টৰ যিখন মাৰ্কশ্বিট একে হয় এতিয়া আমি কি হিচাপে মানে হেৰি কৰিম আৰু একো চেঞ্জ নাই পাছ কৰাই দিছে গতিকে আমি তাৰেও তদন্তটো লাগে যে কোনে মেছেজ দি আছে কাৰণ গভৰ্ণমেণ্টৰ এইটো দায়িত্ব আছিল যে মেছেজবিলাক ক'ৰ পৰা আহিছে তেওঁলোকে সেইখিনিও আজিলৈ মানে একো উত্তৰ নিদিলে মানে গতিকে অলপমান হেৰিটো লাগে বিসংগতিবিলাক মানে আমাক খোলা খালে ভাল হয় আৰু